Good morning guys, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু এয়া আছে ট্ৰিচি টিফিন টাইম মই সুজি মিঠাই ইডলি আৰু কাজু দি দিছো মিঠাই ইডলিৰ ৰেচিপিটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব আৰু তাই টোপনি পা উঠি মুখ হাত ধুলে আৰু তাইক মই খাবৰ দিছো পানী এইখিনি যে তাই ভাত তাইক মই স্কুলৰ সদায় ভাত খুৱাই পঠাওঁ কাৰণ টিফিনটো ভালকৈ তাই নাখায় যিহেতু ভাত খুৱাই তাইক মই এতিয়া ৰেডি কৰিব লৈছোঁ তাইক ৰেডি কৰাটো এটা ডাঙৰ কথা কাৰণ তাই এখন ঠাইত একেবাৰে নাথাকে এবাৰ ইফালে যাব এবাৰ সিফালে যাব বহুত টাইম গুচি যায় এনেকৈ সবৰে বাচ্চাবিলাক চাগে তেনেকুৱাই হয় কাৰণ সিহঁতৰ টাইমেই এইটো এনেকুৱা বেকগ্ৰাউণ্ডটো আপোনালোকে নাচাব দেই কাৰণ এতিয়া মোৰ টাইম নাই এইবিলাক ঠিক কৰিবলৈ স্কুলৰ পৰা আহিহে মই এইবিলাক ঠিক কৰিম কাৰণ ৰাতিপুৱা যিমান পাৰোঁ সিমানখিনি সোনকালে উঠিবলৈ চেষ্টা কৰোঁ কিন্তু তাইৰ লগত বহুত টাইম লাগে কাৰণ তাইৰ টোপনিৰ পৰা উঠাওঁতেই বহুত টাইম লাগে তাই নুঠে বহুত মাতি থাকিব লাগে এনেকৈ দেৰি হৈ যায়গৈ তাই দেখিছেনে যি টি কাম কিছুমান মোজাৰ ভিতৰত ফণীখন ভৰাই দিছে তাইক ৰেডি কৰি মই বেগটো তাই ৰেডি কৰি দিলোঁ আৰু টিফিনটো তাইক সদায় দেখুৱাই দিব লাগিব দেই কি দিয়ে টিফিনত এণ্ড ফাইনেলি ৰেডি আৰু আমি এতিয়া স্কুল গৈ আছোঁ স্কুলৰ পৰা আহি আপোনালোকক লগ পাই আছোঁ Hey guys, মই আহি পালোঁ স্কুলৰ পৰা তাইক থৈ আৰু আহি পানী পিয়াহ লাগিছিলে সেইকাৰণে পানী খাব লৈছোঁ আৰু ইমান ৰ'দ দিছে নহয় ৰাতিপুৱা 8টা বজাতে যিটো ৰ'দ ওলাইছে আৰু দিনটোতো আছেই আৰু এতিয়া মই বনাম ব্ৰেকফাষ্ট তাৰ আগতে বিচনা চিনা ঠিক কৰি লওঁ ব্ৰেকফাষ্টত কি বনাওঁ আপোনালোককো দেখাম চাই থাকক ভিডিঅ'টো আৰু আজি বনাম মই আলু পৰঠা তাৰ কাৰণে আলুখিনি বইল হ'ব দিছোঁ আৰু এটা বইল লৈছোঁ আটা তাত দিছোঁ অকণমান নিমখ আৰু আটাখিনি ধুনীয়াকৈ ছফ্টকৈ ডো এটা বনাই ল'ম আৰু এতিয়া আটাখিনি মই দুটা লাডু বনাই লৈছোঁ কাৰণ আমি দুটাই মানুহ আছোঁ যিহেতু আৰু এনেকৈ অলপমান ডাঠকৈ এনেকৈ বেলি ল'ম আনফালে আকৌ মই পিঁয়াজ আৰু জলকীয়া নে কাটি লৈছোঁ এটা কেৰাহী লৈছোঁ কেৰাহীটো দিছোঁ মিঠাতেল অলপ আৰু ইয়াতে কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে গোটা জিৰা যদি খায় গোটা জিৰাও দি দিব পাৰে মোৰ ওচৰত গোটা জিৰা নাছিলে সেইকাৰণে মই জিৰা গুড়ি অলপ দি দিছোঁ আৰু ইয়াতে বইল কৰি থোৱা আলুখিনি দি দিছোঁ আৰু আলুখিনি এনেকৈ অকণমান টাইম ভাজি ল'ম দিছোঁ হালধি আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু এইখিনি ভজা হৈ গৈছে এতিয়া মই বেলি থোৱা আটাখিনি লৈছোঁ আৰু তাৰ মাজত আলুখিনি এনেকৈ ভৰাই দিম আৰু এটা টোপোলা বনোৱাৰ নিচিনা বনাই ল'ম আৰু ইয়াতে অকণমান আটা দি লৈছোঁ নহ'লে বেলুতে তলত লাগি যাব পাৰে আৰু এইখিনি অকণমান পাতলকৈ বেলি ল'ম মই আৰু ইয়াতকৈ বেছি পাতল নকৰোঁ কাৰণ ইয়াত বেছি পাতল হ'লে পৰঠা খাবলৈ বেয়া লাগে এতিয়া মই এখন টাৱা লৈছোঁ আৰু ইয়াতে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ মই আপোনালোকে ইচ্ছা কৰিলে ঘি ব্যৱহাৰ কৰিব পাৰে ঘিত বনালে বেছি টেষ্ট হয় খাবলৈ ঘিটো শেষ হৈছিলে মোৰ সেইকাৰণে মই ৰিফাইন তেলে ব্যৱহাৰ কৰিছোঁ আৰু মাজে মাজে এনেকৈ লুটিয়াই থাকিলে হয় আৰু এয়া আমাৰ পৰঠা ৰেডি আমি ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ আৰু এতিয়া আপোনালোকক দেখাই পাইছোঁ মই কাপোৰ গুজৰাটী ষ্টিচ কৰা এযোৰ কাপোৰ এখন হৈছে চাদৰৰ আঁচল আৰু ছাইডত দিয়া আছে এনেকৈ আৰু হল বডি দিয়া আছে এনেকৈ বুটা কৰি এখন মেখেলাৰ ওপৰত মই এনেকৈ দুলাইন বুটা কৰি দিছোঁ চাদৰখন মই এবাৰ গাত লৈ দেখাই দিছোঁ ব্লাউজটো পিছে এযোৰ কাপোৰৰ নহয় দেই ব্লাউজটো বেলেগ এযোৰ কাপোৰৰহে হয়
মই একে কালাৰ হোৱাৰ কাৰণে এবাৰ লৈ দেখাই দিছোঁ। আৰু এইখন হৈছে মোৰ একদম মৰমৰ মেখেলা। এখন মই যেতিয়া হোষ্টেলত আছিলোঁ, নাৰ্ছিঙৰ হোষ্টেলত, তেতিয়া মই ঘৰৰ পৰা দিয়া পইচাৰে জমা কৰি এই মেখেলাখন কিনিছিলোঁ। আৰু আপাৰ আছামৰ, বিশেষকৈ আপাৰ আছামৰ ছোৱালীখিনিয়ে এনেকৈ বনাইছিলে। সিহঁতক দেখি বনোৱা আছিলোঁ। মই আগতে গাৰু কভাৰ এইবিলাকহে বনোৱাইছিলোঁ। কাপোৰ চাদৰ মেখেলা মই বনোৱা নাছিলোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাব। যিহেতু গৰম বহুত পৰিছে, সেইকাৰণে ভাবিছোঁ আমৰ চৰ্বত বনাওঁ। তাৰ কাৰণে মই আম দুটা এনেকৈ বইল কৰি লৈছোঁ আৰু বইল কৰা পানীখিনিও গ্লাছত এনেকৈ লৈ লৈছোঁ। এইখিনি লৈছোঁ জিৰা পাউডাৰ আৰু নিমখ লৈছোঁ সোৱাদ অনুসৰি। এইখিনি লৈছোঁ আইচ কিউব, চেনি লৈছোঁ সোৱাদ অনুসৰি আৰু লৈছোঁ পুদিনা পাত। এতিয়া মই বইল কৰি লোৱা আমকেইটাৰ এনেকৈ বাকলিখিনি গুচাই ল'ম। গৰমত এই চৰ্বত খাবলৈ বহুত ধুনীয়া হয়, পেট ঠাণ্ডা হৈ যায়। আপোনালোকে বনাই খাই চাবচোন। আৰু আমকেইটা এনেকৈ বাকলি গুচাই ল'লোঁ মই, আৰু এনেকৈ চুৰি এখনৰ সহায়েৰে মিহি মিহিকৈ কাটি ল'ম। এতিয়া মই কাটি লোৱা আমখিনি এটা মিক্সি জাৰত লৈ লৈছোঁ। আৰু ইয়াতে দিছোঁ জিৰা পাউডাৰখিনি আৰু দিছোঁ চেনি আৰু নিমখ দিছোঁ সোৱাদ অনুসৰি। ইয়াতে ক'লা নিমখ ব্যৱহাৰ কৰিলে বেছি ভাল লাগিব খাই। আৰু দিছোঁ পুদিনা পাত আৰু আম বইল কৰি থোৱা পানীখিনিও ইয়াতে দি দিছোঁ। আৰু এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম। এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ মই। লোৱাৰ পিছত এনেকুৱা হৈছে ডাঠ। আৰু এতিয়া মই এটা গ্লাছ লৈছোঁ। গ্লাছটোত আইচ কিউব অলপমান দি লৈছোঁ। আৰু গ্ৰাইণ্ড কৰি থোৱা পেষ্টখিনি মই ইয়াতে অলপমান দি লৈছোঁ। গ্লাছটোত আধামান দি ল'ম, আৰু বেছি ডাঠ হৈ আছে যিহেতু ইয়াতে পানী মিলাব লাগিব। আধাখিনি দিছোঁ আৰু ইয়াতে দিছোঁ ফ্ৰিজৰ পৰা ঠাণ্ডা পানী। আৰু চামুচেৰে এবাৰ গুলি দিছোঁ। আৰু ইয়াতে দিছোঁ পুদিনা পাত ডেক'ৰেশ্যনৰ কাৰণে। আৰু এইখিনি ৰেডি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিব। আৰু মেখেলাখন আৰু কাপোৰযোৰ কেনেকুৱা হৈছে কমেণ্টত জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।